পিতাৰ শিৰোনাম স্বাধীনতা। নুসুধিবা আমাক আমাৰ কাহিনী, আমাৰ পৰিচয় মাথো নেতাই। আমি সকলো হিন্দুস্তানী, তেজেৰে ফাকু খেলিম। যদি প্ৰয়োজন ভাৰতৰ বাবে বুকুত অগ্নি জ্বলাম। যদি প্ৰয়োজন ভাৰতৰ বাবে আহক সকলোৱে ভাৰত মাতাক জনাও প্ৰণাম। ভাৰত দেশ মহা, ভাষা অনেক, ধৰ্ম অনেক, বিভিন্ন প্ৰান্ত, বিভিন্ন পৰিৱেশ, কিন্তু সকলোৱে এটা গৌৰৱ। ৰাষ্ট্ৰীয় ধ্বজ তিৰংগা শ্ৰেষ্ঠ, একতা বতাহ কৈ থবা। পোহৰ হব দীপক জ্বলাই থবা। ৰক্ত বুৱাই যাৰ সন্মান বচালো, সেই ৰাষ্ট্ৰীয় ধ্বজখন মনত সযতনে সাঁচি ৰাখিবা। নমস্কাৰ।